হেল্ল' ভিউৱাৰ্ছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰিয় আছাম চেনেলত। বন্ধুসকল, কেইদিনমান ধৰি হোৱাটছএপত এটা বাতৰি ভাইৰেল হৈ আছে। সেইটো হ'ল এটা লিংক হোৱাটছএপে ফৰৱাৰ্ড হৈ আছে আৰু তাত কোৱা হৈ আছে এই লিংকটোত ক্লিক কৰিলে আপোনালোকে প্ৰধানমন্ত্ৰীয়ে আপোনালোকক 15,000 টকাকৈ আপোনালোকৰ বেংকত সোমাই দিব। গতিকে ভিউৱাৰ্ছ, এই বাতৰিটো কিমান সঁচা কিমান মিছা এই বিষয়ে আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সমান্তৰালভাৱে ছ'চিয়েল মিডিয়াত নানান ধৰণৰ ভুৱা বাতৰিয়ে জনসাধাৰণৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত লকডাউনৰ সময়ত প্ৰতিগৰাকী নাগৰিকক 15,000 টকাকৈ প্ৰদান কৰিব বুলি এটা ভুৱা বাতৰি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। আনহাতে ভুৱা বাতৰিটোত জনসাধাৰণে এই ধন লাভ কৰিবলৈ হ'লে এটা লিংকত ক্লিক কৰিব লাগিব আৰু প্ৰয়োজনীয় ফৰ্ম ফিল আপ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰো PIBয়ে নিজৰ টুইটাৰ হেণ্ডেলত এই বাতৰিটো ভুৱা বুলি স্পষ্টীকৰণ দি জনসাধাৰণক কোনো কাৰণতে এনেধৰণৰ বাতৰিত ভুল নাযাবলৈ অনুৰোধ কৰি কোনো ধৰণৰ লিংকত ক্লিক নকৰিবলৈ কয়। কৰোনা ভাইৰাছৰ আতংকৰ সময়ত দেশত লকডাউন 3 মেলৈকে বৃদ্ধি কৰা হৈছে আৰু বহু দুষ্ট চক্ৰই এইখিনি সময়ত মিছা বাতৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি ঘৰত আবদ্ধ হৈ থকা জনসাধাৰণক বিপথে পৰিচালনা কৰিবলৈ বিচাৰি আছে। গতিকে ভিউৱাৰ্ছ, এনেকুৱা ভুৱা বাতৰিত আপোনালোকে কেতিয়াও ভুল নাযাব আৰু এনেকুৱা লিংক আপোনালোকে কাৰোবালৈ ফৰৱাৰ্ড নকৰিব আৰু এনেকুৱা লিংকত আপোনালোকে ক্লিক নকৰিব। গতিকে ভিউৱাৰ্ছ, এইটোৱে আছিলে আজিৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই চেনেলটোত যদি নতুন আহি থাকে তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।